জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰা। নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰি ল'ব পাৰিবা। পাথৰৰ দৰে নহ'বা আনক উজুতি খুৱাবলৈ। জীৱনত লক্ষ্যপথত আগবাঢ়োতে লাহেকৈ যাওক বা বেগেৰে যাওক, কোনো কথা নাই, ডণ্ট মাইণ্ড। কিন্তু বাগৰি ৰৈ নিদিব। পলম কৰি হ'লেও নিজে ইনকাম কৰিবলৈ শিকে, কিয়নো অৱশেষত মানুহে তোমাৰ ইনকামৰ ওপৰত ভিত্তি কৰিয়েই তোমাৰ বিচাৰ কৰিব। সত্য কোৱাৰ সৎ সাহস ৰাখা, পৰিণাম ভোগ কৰা শক্তি তোমাক সৃষ্টিকৰ্তাই দিব। আনে যিমানে যি নকওক কিয় তুমি মনে মনে থাকিবলৈ শিকে, কিয়নো সূৰ্য যিমান প্ৰখৰ ৰ'দ দিলেও পৃথিৱীৰ সাগৰক শুকুৱাব নোৱাৰে। অহংকাৰ সেইজনে কৰে যিজনে হঠাৎ এনেকুৱা কিবা পাই যায় যিটো পোৱাৰ যোগ্যতা তেওঁৰ কোনো দিন নাছিল। কিছুমান মানুহে আমাক তেতিয়ালৈকেহে ভাল পাই থাকে যেতিয়ালৈকে তেওঁলোকে আমাক ব্যৱহাৰ কৰি থাকিব পাৰে। হাজাৰটা সুখৰ স্মৃতিয়ে এটি কষ্টক মুচি দিব নোৱাৰে, কিন্তু এটি কষ্টই হাজাৰটা সুখৰ স্মৃতিক মুচি দিব পাৰে। এইটোৱে জীৱনৰ নিষ্ঠুৰ সত্য। চ' ডেট টেক কেয়াৰ। 5.0 পক্ষৰ পৰা মই ইমদাদ। ভালে থাকক, সুস্থ থাকক। জয় হিন্দ।